পৰা ন আমাৰ অসমখন কেলা ডুব গৈছে আৰে ভাই তহঁতি নিবা নিবিবোৰ এৰি ন তাৰপিছত অলপ কিবা কামত যোগদান কৰ তেতিয়াতো কিবা এটা অলপ ভাল হ'ব নহলে কেলা সমাজখনৰ প্ৰতি অলপ কিবা এটা কাম কৰ ন তহঁতৰ গাঁৱৰ মানুহে বা তহঁতৰ উচ্চ চুবুৰীয়া বহুত বেছি ভাল পাব जो चीज मैं कर रहा हूँ ना वो कोई एक रात का हलवा नहीं है 2-3-4 हलवा है क्योंकि निब्बा ऐसे होना चाहिए तो निब्बा होना चाहिए भाई অসমত বুলে এটা নতুনকে চ্যানেল আছে যেটো চ্যানেলৰ নাম দীপ ভাই বুলে রোস্টার মেরাকেল লাভ রোস্টার এটা মানে আজিকালি মোৰ ভিউজ চিউজ না হা যে একদম মনটো বেয়া লগাই দিছে ভিডিও চিডিও বনাব মন নাযায় চেট আরে ভাই তনো ইউটিউব জগতখনৰ রোস্টিং কৰাত কোনো পৰ্ন ষ্টাৰ খুলি দে তেতিয়া কেলা বহুত বেছি পইচা কমাব পাৰিবি সব বেছি দেৰি নহলগে আমি ভিডিওটো মাজলৈ সোমাই যাওঁ আৰু মজা লওঁ কাৰণ তোমালোকৰ ইমান দেৰি পাই ৰখি আছা মোৰ ভিডিও চাবলৈ বুলি সো নেকি কোৱা চাওঁ বলা লেটস গো Okay, so নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ নামৰ ৰ'ষ্টাৰ বয় ভিডিঅ'টো নচাবলৈ কৰিছে ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছ কাৰণে বনোৱা আছে কোনো যাতে চিৰিয়াছলি বা গাত পাতি নলয় ললক আই ডোন্ট কেয়াৰ চাপৰি চাবৰ কাৰণেতো মোৰ সেইটো ভয় নকৰে হেল্ল' হেল্ল' এটা মানে আজিকালি মোৰ ভিউজ চিউজ না হা যে একদম মনটো বেয়া লগাই দিছে ভিডিও চিডিও বনাব মন নাযায় চেট ভাই তোৰ ভিডিঅ' ভিউজ অবিয়াছলি নাহে কাৰণ কি তোমাৰ ভিডিঅ'ত অকল এইবোৰ তাৰ ভিডিঅ' যদি কোনোবা এটা তোমাক ৰাইট যদি ওলোৱাই ন তেতিয়াও কেলা ভাল আছিল কি হ'ল তাৰমানে এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু ভিডিঅ' বস্তু বনাব মন নাযায় ভিউজ চিউজ নাহে আৰে ভাই তোক না মই সেইটো কাৰণেতো মই আগতে কৈছিলোঁ যে তই কেলা ৰ'ষ্টাৰ হোৱাত কোনো পৰ্ন ষ্টাৰ হয় তেতিয়া কেলা বহুত বেছি পইচা ইনকাম কৰিব পাৰিবি লগতে কেলা ভিউজো আহিব তোমালোকে ৰিল ষ্টাৰ দেখিছা ৰ'ষ্টাৰ দেখিছা পৰ্ন ষ্টাৰ দেখিছা বাট কেলা ইয়াক তোমালোকে কোনটো ভাগত পৰা কমেণ্ট কৰা জলদি জলদি কমেণ্ট কৰা কেলা কমেণ্ট বক্স অপেনলি খোলা আছে মইতো কেলা ইয়াক পৰ্ন ষ্টাৰ বনাই দিম ঐ শুন ক তোৰ নুনটো কিমান ডাঙৰ হ'ল আগতে সমান নেকি মোৰ নুনটো কেলা বহুতেই ডাঙৰ হ'ল আহিবি নেকি অলপমান মজা ল'বি আজি বজাৰলৈ গৈছিলোঁ তাৰমানে হেৰি ভেন্দি আনোং বুলি কৈছিলোঁ হেৰি কি ভেন্দিটো দেখি তোৰ নুনুটোলৈ মনত পৰিলে এতিয়া কেলা বজাৰৰ বস্তুবোৰ কেলা নুনুৰ লগতে তুলনা কৰিব পৰা যায় বেঞ্চুতৰ লিখীয়া ইয়াৰ নিব্বাবোৰৰ গোটেই এই নিব্বাবোৰে কেলা নিব্বাই কৰি থাকিব ন কেতিয়াও কেলা পুৰতো নহয় হ'ব দে যি কি নহওক এনেও ভিডিঅ' বনাব লাগিবই ছাবস্ক্ৰাইবাৰ আহক নাহক মতলব নাই ভিডিঅ'কে বনাম আহিবি কেলা মই বনাই দিম কেলা তোক ভিডিঅ' মজাকে সেই তালৈ ফোন কৰিছিলোঁ মানে এইকেইদিন ভিউজ চিউজ নাহা ন সেইটো কাৰণে মানে একদম ভিডিঅ' চিডিঅ' বনাব মন নাযায় হেৰ' কেলা এনেই সি চিপিনেষ্টাৰটোলৈ কেলা ফোন মাৰিছে ভিউজৰ কাৰণে আৰে ভাই কেলা তোক কেলা ভিউজটো কি বেলেগে আনি দিব নেকি কথা যে মক্কেল চব যি কি নহওক হাই মানে ভেন্দি কথাটো ক'লোঁ যে মানে দোকানৰ পৰা মানে ভেন্দি আনিব গৈছিলোঁ মানে ভেন্দিটো দেখি তো ভাই চব্জি বস্তু ন কিছুমান কেলা বস্তুৰ লগত তুলনা কৰিব পাৰি যেনেদৰে কেলা বেঙেনাটো কেলা তোৰ লগত তুলনা কৰিব পাৰি ভেন্দিটো কেলা কপা আহিলে হেৰ' নমস্কাৰ বন্ধুসকল কি খবৰ পুনৰ স্বাগতম আপোনালোকৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে দীপ ভাই কমেডি আৰে
ভাই কেলা তোৰ ন দীপ ভাই কমেডি নহয় দীপ ভাই কেলা পন ষ্টাৰ দে বহুত বেছি কেলা ভাল হ'ব বহুত বেছি ভিউজ আহিব তোৰ মানে আজি কালৰ কথা পাতিম মানে থামেলত দিয়া আছে সিহঁতৰ ওপৰতে কথা পাতিম তো ভিডিঅ'টো মানে সময় প্ৰতি লক্ষ্য ৰাখি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সি কেলা আজি কালৰ কথা পাতিব হে তোকে নেজানে আৰু ইপিনে কেলা ৰষ্টিং কৰে বেঞ্চিত কেলা ৰষ্টিং কৰিবলৈ ন মোৰ ওচৰত আহিবি মই কেলা এপা যেতলৈকে শিকাই ল'ম তাৰপিছত তই ৰষ্টিং চেনেল খুলিবি নাইবা কেলা পন ষ্টাৰ চেনেল খুলিবি ৰ'ব ভিডিঅ'টো মানে ষ্টাৰ্ট কৰাৰ আগতে মানে এটা কথা কৈ লওঁ আগতে ৰষ্টিং মানে যোনে বুজি নাপায় সেই ভিডিঅ'টো চাব নাচালে মানে ভাল পাম যদি তুমি বুজি পোৱা তুমি চাব পাৰা চোৱা কেলা তুমি বুজি পোৱা আৰে কেলা ক'বা হিজিৰাটোত আহিলে হৰ আমাৰ ইউটিউব জগতখনত হিজিৰাটো সদায় হিজিৰা থাকিব তো আমি দেৰি নকৰি মানে ষ্টাৰ্টটো ওচনে কৰি লওঁগে বাৰু মই এতিয়া মোক পাব্লিকে খেলা গ'ত ওলাই দিব দিয়া তো ভাই তোমাৰ পাব্লিকে ধুলন দিয়া আগত ন মই তোক ধুলন দি দিম মজা পাবি কেলা মোৰ পাব্লিক ধুলনটো খাই ইহঁতক দেখি কেলা মই এটা কথা মানে একদম কনফিউজ হৈ গৈছোঁ মানে এটি অসমৰ না জাপানৰ সেইটো কমেণ্টত জনাব আপোনালোকে কমেণ্ট বক্স অপেন খোলা থৈ দিম মই কিন্তু কমেণ্টৰ জেগাত যদি বেলেগ কিবা গালি চালি লিখি দিয়ে তেনেহ'লে কিন্তু ৰিপ্লাই যাব আকৌ আপোনাৰ ওপৰত ৰিপ্লাই দিম ভালকৈ দিলেও দিম বাৰু বেলেগে দিম এতিয়াতো তোমালোকে ভিডিঅ' ক্লিপটো দেখিলে ন ক্লিপটো চাই পিনি কোৱা ই কেলা ৰিল ষ্টাৰ নে কেলা ৰ ষ্টাৰ নে কেলা পন ষ্টাৰ তোমালোকে কোৱা হেৰ মইনো কি ক'ম এই নিব্বাবোৰক ইহঁতক দেখি কেলা মই এটা কথা মানে একদম কনফিউজ হৈ গৈছোঁ মানে এটি অসমৰ না জাপানৰ ভিডিঅ' কেলা বনাবলৈ ন এপাত যেতিয়ালৈকে অলপ শিকি ল নিশিকিলে কেলা মোৰ ওচৰলৈ আহিবি মই তহঁতক শিকাই দিম তাৰপিছত ৰষ্টিং চেনেল খুলিবি নাই কেলা পন ষ্টাৰ চেনেল খুলিবি মানে এতিয়া চিনি পালোঁ তাৰ পাছফালে তামোল গছখিনি দেখিলোঁ ন এইটো আমাৰ অসমৰে হ'ব অসমতে ইমান তামোল আছে তো যি কি নহওক এইবিলাক যেনেকৈ এতিয়া হিলাই আছে ন ইহঁতে ভাল মানে মেড ইন ইণ্ডিয়া হয় মেড ইন চাইনা জাপান হোৱা দিন কেলা পিটিকি চিটিকি পৰিলে এদিন কেলা ইমানে ক'ম আৰু কি ক'ম আৰু ইহঁতৰ বিষয়ে কেলা গোটেই ভাৰতখনৰ ভিতৰত কেলা আমাৰ অকল আছামতে তামোল গছ থাকে ন 50 बार बोल रहे हैं पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए আরে ভাই তহঁতৰ কেলা ভিডিঅ' বনাত ক ন অলপমান কেলা কাম কৰ সমাজৰ প্ৰতি অলপ কাম কৰ বেলেগ কিবা এটা তই ফিল পাবি নহ'লে সমাজে তোক বহুত বেছি আঁকোৱালি ল'ব এনে কেলা ইউটিউব জগতখনত আহি কেলে কেলা জাবৰ কৰিলি হেৰ समझ रहे हो ना হয় না বলা নেক্সট চাং দেই ভাই মইতো অকমান দেৰি হ'লে ডেন্স চাম ডেন্স চাই ডান্সো নহয় ডেন্স চাই নাই আমাক মৰমো নালাগে আৰু আমি বেয়াও নাপাওঁ আৰু তোমাৰ নিচিনা ছোৱালী আমি গাঁৱতে পাম ভাই কিয়নো কেলা নিজৰ লগতে তহঁতৰ গাঁও কেলা সন্মানত যোৱাইছ তই নিজে মক্কেল বুলি কেলা তহঁতৰ গাঁও ল'ৰা ছোৱালীবোৰক কি মক্কেল বনাব খুজিছ নে কি তুমি কি জানা আৰু মই কি জানো তুমি কৈছা কি মই কি খেলা বকিলং খেলা মই নিজে গম নাপালোঁ আপোনালোকে ক'ত বুজি পাব তো ন ই কি ক'লে মই বেলেগকৈ ক'ব নাযাওঁ ইয়াৰ নিচিনা যে মই যে যা ভাই এইটোক ন খেদ কেলা এইটো ভেবেলা ছাগলী ডাল আহি পিনি আমাৰ ইউটিউব জগতখনত গেলাই পেলালে ই আৰু এইটোক খেদিলে কেলা বহুত বেছি ভাল হ'ব মই কি খেলা বকিলং খেলা মই নিজে গম নাপালোঁ আপোনালোকে ক'ত বুজি পাব তো ন ই কি ক'লে মই বেলেগকৈ ক'ব নাযাওঁ ইয়াৰ নিচিনা যে মই যে যা আরে ভাই তোৰ ন কথাতে একো লেকামেই নাই তই কি বুজাইছ কোনো অডিয়েন্সে একো বুজি নাপাব কি ভাই এইটো মানে ভিডিঅ'টো এডোখৰত কমেণ্ট এটা কৰি দিবা তোমালোকে দেই একদম ধুনীয়াকৈ কমেণ্ট এটা কৰি দিবি কি বুলি
আমি মেকআপ কৰি ধুনীয়া নহওঁ বুলি কমেণ্ট এটা কৰি দিবি দেই কোন কেলা ছোৱালীবোৰ ন মেকআপ নকৰাকে কেতিয়াও থাকিব নোৱাৰে অভিয়াছলি কেলা হয় দুজনী এজনীমান ক্ষেত্ৰত ওলাব বাট কেলা এইটো নহয় যে তহঁতৰ গাঁৱৰ কেলা গোটেই গাল ছোৱালীয়ে যে কেলা মেকআপ নকৰে ओके भाई नेक्स्ट तो लेट्स गो जो चीज मैं कर रहा हूँ ना वो कोई एक रात का हलवा नहीं है भाई कला एक दिन का कला हलवा नहीं है ये कला 10-20 साल से का हलवा है अरे भाई तू कला होते न माँ बापे के कला की खुआ जन्म दिसिले हेरो तू अलग कला जनासुन मैं अलग खुआ दिम कला केनेबाके ऊपरले जाओ नेকি तय चले जब तू लटक मटक लौंडो के दिल पटक पटक सांसें जाए बस साले बच्चे के भाई तोनो केला मोटा है मोटा लिखिया था কিয়নো কেলা মতা কেলা ইজ্জত খতম কৰি দিছ এটা লগতে দুদিনমানৰ পিছত কেলা খাৰু পিন্ধিব লাগিব তহঁতৰ লিখা নিব্বাবোৰে समझ रहे हो ना तू लटक मटक लौंडो के दिल पटक पटक सांसें जाए বাবা ভাই কেলা এনেকুৱা ন মডিফাই কেলা আমি ইও দেখিছো বহুত বেছি দেখিছো কেলা সেইটো কাৰণে ৰোষ্টিং চেনেল খুলি বহি আছো হ'ব উলিয়াই পেলাই দে নাইকল বাকলি So thank you so much guys watching my video. Jadi তোমালোকে ভিডিও চাই জীৱনৰ ৰকম মানুহ আনন্দ পানা প্লিজ লাইক কমেন্ট share and subscribe to কৰি দিবা অন্যটা ভিডিও প্ৰতিশ্ৰুতিৰে আজি বাই আৰু হাঁহি থাকা সুখত থাকা